हेलो स्टूडेंट आज मैं आलोचना কৰিবলৈ आइছোঁ रेशियो एनालाइसिसर বিষয়ে। तो रेशियो एनालाइसिस चुआ ইয়াত দিয়া আছে रेशियो एनालाइसिस অসমীয়াত ক'ব এইটো অনুপাত বিশ্লেষণ। তো অনুপাত বিশ্লেষণ হৈছে এটা পৰিমাণগত পদ্ধতি যাৰ জৰিয়তে কোম্পানী এটাৰ তৰলতা কাৰ্যকৰী দক্ষতা আদি বিত্তীয় বিবৃতি যেনে বেলেন্স শ্বীট আৰু প্ৰফিট এণ্ড লছ একাউণ্ট অধ্যয়ন কৰি কোম্পানীৰ লাভজনকতাৰ বিষয়ে জানিব পাৰি। তো रेशियो एनालाइसिस নৰ্মেলি তোমালোকে চাগে গম পোৱা যে এটা প্ৰতিষ্ঠান কোনটো অনুপাতত লাভ অৰ্জন কৰি আছে সেইখিনি বস্তু আচলতে কোম্পানী যিখিনি বিত্তীয় প্ৰতিবেদন আমি কওঁ যে ফাইনেন্সিয়েল ষ্টেটমেণ্ট যেনেকৈ কি আছে ইয়াত বেলেন্স শ্বীট আৰু প্ৰফিট এণ্ড লছ একাউণ্ট এইখিনি বস্তুৰ জৰিয়তে আমি কোম্পানীৰ আৰ্থিক স্থিতিৰ বিষয়ে জানিব পাৰি। তো ফাৰ্ষ্টত আমি ইয়াৰ পিছত জানি ল'ম কাৰেণ্ট এছেটৰ বিষয়ে। তো কাৰেণ্ট এছেট কি বস্তু আছে এইখিনি যদি তোমালোকে মই ভাবোঁ তোমালোকে নোট কৰি ল'বা, এইখিনি বস্তু তোমাৰ পিছতো দৰকাৰ হ'ব। তো কুৱেশ্যনতো তেনেকৈ আহে যে কাৰেণ্ট এছেট কোনকেইটা বস্তু দুটা এক্সাম্পল দিয়া উদাহৰণ দিয়া দুটা। তো ইয়াত চোৱা কাৰেণ্ট এছেট হৈছে আমাৰ সানডে ডেপ্টৰ ষ্টক অৰ ইনভেণ্টৰী অৰ ক্লোজিং ষ্টক প্লাছ একাউণ্ট ৰিচিভেবল বিলছ ৰিচিভেবল প্ৰিপেইড এক্সপেঞ্চেছ মাৰ্কেটেবল ছিকিউৰিটিজ এক্ৰুইড ইণ্টাৰেষ্ট কেছ ইন হেণ্ড কেছ এট বেংক। তাৰপিছত যদি আমি চাওঁ কাৰেণ্ট লাইবিলিটি হৈছে আমাৰ সানডে ক্ৰেডিটৰ বিলছ পেবল একাউণ্টছ পেবল ইণ্টাৰেষ্ট পেবল টেক্স পেবল আউটষ্টেণ্ডিং ইফ এনি যদি কিবা আউটষ্টেণ্ডিং এক্সপেঞ্চেছ থাকে। আমাৰ কিন্তু কাৰেণ্ট এছেট আৰু কাৰেণ্ট লাইবিলিটি বহুত আছে, কিন্তু তথাপিও এইকেইটাৰ ভিতৰত যিকেইটা দিয়া আছে এইকেইটা অকণমান বেছি ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে মই সেইকেইটা বস্তু সেইকাৰণে ইয়াত দিছোঁ। তাৰপিছত যদি আমি চাওঁ যে এতিয়া আমি চাম ৰেচিঅ' এনালাইচিছৰ কাৰণে নৰ্মেলি আচলতে এইচএছ লেভেলত অকল কিছুমান বেছিভাগ নিয়মৰ প্ৰয়োজন নহয়, অলপমান নিয়মৰ, কিন্তু ডিগ্ৰী লেভেলত এইখিনি বস্তু আমাৰ বহুত বস্তুৰ দৰকাৰ হয়। তো এইটো ভিডিঅ'ত মই কিছুমান বস্তুহে আলোচনা কৰিম। তো ফাৰ্ষ্টত যদি চাওঁ আমি কাৰেণ্ট ৰেচিঅ' হৈছে কাৰেণ্ট এছেট ডিভাইডেড বাই কাৰেণ্ট লাইবিলিটি। তাৰপিছত যদি চাওঁ আমি লিকুইড অৰ কুইক অৰ এচিড টেষ্ট ৰেচিঅ', এইটো ৰেচিঅ'ত তিনিটা নাম আছে। তো তিনিটা নাম ভালদৰে আমি চাব লাগিব। তো কুইক ৰেচিঅ' যদি আমি ওলাওঁ তেতিয়াহ'লে আমি কেনেকৈ ওলাব লাগিব লিকুইড এছেট ডিভাইডেড বাই কাৰেণ্ট লাইবিলিটিজ। তো লিকুইড এছেটটো আমি কেনেকৈ পাম, লিকুইড এছেটটো হৈছে আমাৰ কাৰেণ্ট এছেট মাইনাছ ষ্টক অৰ ইনভেণ্টৰী প্লাছ প্ৰিপেইড এক্সপেঞ্চেছ। মানে মুঠৰ ওপৰত কাৰেণ্ট এছেটৰ পৰা যদি আমি দুটা বস্তু মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমি পাই যাওঁ লিকুইড এছেট। তো লিকুইড এছেটটো চাগে তোমালোকে চবে গম পাইছা। তো তাৰপিছত যদি আমি চাওঁ ষ্টক টাৰ্ণঅভাৰ ৰেচিঅ'টো আমি কেনেকৈ পাম যে কষ্ট অফ গুডছ চল্ড ডিভাইডেড বাই এভাৰেজ ষ্টক, আৰু এভাৰেজ ষ্টকটো আমি ওলাব পাৰিম অপেনিং ষ্টক প্লাছ ক্লজিং ষ্টক ডিভাইডেড বাই 2। তাৰপিছত আমি এটা বস্তু পাম যে ষ্টক ভেলচিটি ৰেচিঅ', এইটো হ'ব 360 ডেইজ ডিভাইডেড বাই ষ্টক টাৰ্ণঅভাৰ ৰেচিঅ' আমি যিটো পাম সেইটো ষ্টক টাৰ্ণঅভাৰ ৰেচিঅ'। তাৰপিছত আমি যদি চাওঁ ডেপ্টৰ টাৰ্ণঅভাৰ ৰেচিঅ'টো আমি ওলাব হ'লে ক্ৰেডিট চেলটো ওলাব লাগিব, ক্ৰেডিট চেল ডিভাইডেড বাই এভাৰেজ ডেপ্টৰ প্লাছ ৰিচিভেবল যদি কিবা থাকে। তাৰপিছত আমি এতিয়া জানিম যে এভাৰেজ ডেপ্টৰটো আমি কেনেকৈ ওলাওঁ। এভাৰেজ ডেপ্টৰত আমি ওলাব লাগে অপেনিং ডেপ্টৰ প্লাছ অপেনিং ৰিচিভেবল, আৰু তাৰপিছত আমি যোগ কৰিব লাগিব ক্লজিং ডেপ্টৰ প্লাছ ক্লজিং ৰিচিভেবল ডিভাইডেড বাই 2 কৰি দিলে আমি পাই যাম এভাৰেজ ডেপ্টৰ এণ্ড ৰিচিভেবল। তাৰপিছত আমি এতিয়া চাম যে ৰিচিভেবল ভেলচিটি অৰ এভাৰেজ কালেকশ্যন পিৰিয়ড, এইটো আমি পাম 360 ডেইজ ডিভাইডেড বাই ডেপ্টৰ টাৰ্ণঅভাৰ ৰেচিঅ'। মানে যিটো আমি ডেপ্টৰ টাৰ্ণঅভাৰ ৰেচিঅ' পাম সেইটোক আমি 360ৰে ডিভাইড কৰি দিলে পাই যাম ৰিচিভেবল ভেলচিটি। তো তেনেকৈ কুৱেশ্যনত আহে যে ভেলচিটি ওলাব লাগে ৰিচিভেবল ভেলচিটি কি ডেপ্টৰ ভেলচিটি ৰেচিঅ' এনেকৈ দিব পাৰে। তো তাৰপিছত আমি এটা ইম্পৰ্টেণ্ট কনচেপ্টত আহিম আৰু এইখিনি পঢ়ি আমি এইটো ভিডিঅ' শেষ কৰিম। এইটোত আমি চাম কষ্ট অফ গুডছ চল্ড আমি কেনেকৈ ওলাব পাৰোঁ। যে ওপৰত যে আমাৰ আছিল যে ষ্টক টাৰ্ণঅভাৰ ৰেচিঅ'ত আমি কষ্ট অফ গুডছ চল্ড পাইছিলোঁ। তো কষ্ট অফ গুডছ চল্ডটো আমি পাব পাৰোঁ যে অপেনিং ষ্টক অৰ ইনভেণ্টৰীৰ লগত যেতিয়া আমি পাৰ্চেছ যোগ কৰিম, আৰু ইয়াত এটা বস্তু আছে পাৰ্চেছৰ পৰা কিন্তু আমি পাৰ্চেছ ৰিটাৰ্ণ আউটৱাৰ্ডটো মাইনাছ কৰিব লাগিব। তাৰপিছত আমি এড কৰিম ডাইৰেক্ট যদি কিবা এক্সপেঞ্চেছ থাকে, আৰু ডাইৰেক্ট এক্সপেঞ্চেছকেইটা এড কৰি আমি লেছ কৰিব লাগিব ক্লজিং ষ্টক। তাৰপিছত আমি কষ্ট অফ গুডছ চল্ড আৰু কিছুমান নিয়ম আমাৰ আহিব পিছৰ ভিডিঅ'ত দিম, সেইটোত থাকিব। তো কষ্ট অফ গুডছ চল্ড আমি নিয়মটো জানিলোঁ, কষ্ট অফ গুডছ চল্ড ইজ ইকুৱেল টু চেলছ মাইনাছ গ্ৰছ প্ৰফিট। আৰু এটা হ'ব ইয়াত এটা বস্তু আমাৰ মিষ্টেকলি দিয়া আছে, সেইটো হৈছে কষ্ট অফ গুডছ চল্ড
মাইনাছ গ্ৰছ প্ৰফিট এইটো ঠিকে আছে আৰু কষ্ট অফ গুডছ হ'ল চেলছ প্লাছ হ'ব লাগে গ্ৰছ লছ। তো আজি ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিলোঁ।